মই ফিল্ডত যাই আছোঁ, তাৰপিছত দেখা পালোঁ 4 চকা গাড়ীত গাঞ্জা খাই আছে। তাৰপিছত 4-5জন যাই ধৰিলোঁ। ধৰাৰ পিছত মোক এনেকৈ কৈ পিষ্টল দেখাই আছে। পিষ্টল দেখাৰ পিছত মোক কৈছে লাইচেঞ্চ আছে, মোক মাৰিব আগিয়া আহিছে। তাৰপিছত মই খেদাই দিলোঁ ভয় পাই। তাৰপিছত আকৌ আহিছে, তাৰপিছত আকৌ মোক মাতি লৈছে। মাতি লোৱাৰ পিছত মোক ভয় দেখাই আছে। মই 4-5জন আকৌ গ'লোঁ। যোৱাৰ পিছত লাইচেঞ্চ দেখাব মোক, লাইচেঞ্চ দেখাব মোক। তাৰপিছত মোৰ কাকা আহিল, কাকাক ক'লোঁ যে এনেকুৱা এনেকুৱা কথা। তাৰপিছত ধৰিলে, কলকাছি আৰক্ষীক কল কৰিলে। কৰাৰ পিছত আৰক্ষী আহি সেইটো তুলি লৈ গ'ল। ল'ৰাজন ক'ৰ আছিল? গোৱালপাৰা, চিনি নাপাওঁ। চিনি নোপোৱা? গুলানগুৰিৰ কোনোবা জড়িত আছে নেকি? আছে। ঘটনাটো ক'ত সংঘটিত হৈছে? বুনিয়ালগুৰি হাই ছেকেণ্ডেৰী স্কুলৰ সন্মুখত। পৰা আহাতে ঘৰত যাই আছোঁ, ৰাস্তাতে আমাৰ হাই ছেকেণ্ডেৰী ওচৰত। কোন হাই ছেকেণ্ডেৰী? আমাৰ বুনিয়ালগুৰি। মোৰ ল'ৰাটো দৌৰ দি আহি কিনে মোক সাৱটি ধৰিলে। সাৱটি ধৰাৰ পিছত কি হৈছে, কয় এইটো গাড়ীৰ পৰা পিষ্টল ওলাইছে, তাৰমানে গাঁজা খাই আছে। তাৰপিছত মই গাড়ীত যাই ধৰিলোঁ। ধৰাৰ পিছত ল'ৰাটো কয় মোৰ আছে, লাইচেঞ্চ আছে। সেইখিনি কৈ আমি আৰু সেইটো চাই তাৰ হাতখন ধৰি আছিলোঁ। তাৰপিছত এজনে ফোন কৰিলে আমাৰ কলকাছি আৰক্ষী। পিছত আৰক্ষী আহি কিনে তাক লৈ গ'ল। গাড়ী এটা আছিলে, এল্টো গাড়ী, তাৰমানে বোলে 3টা আছিল। এজন গাড়ীত পাইছোঁ আৰু 2টা পলাতক। কোন ল'ৰা? সেইটো সদাব গোৱালপাৰাৰ। নাম কি গম পাইছে? নাই, ল'ৰাটোৰ নামটো গম পোৱা। ইয়াৰে এই গুলানগুৰি অঞ্চলৰ কোনোবা জড়িত আছে নেকি ইয়াতে? সেইটো সন্দেহ হয়, থাকিব লাগে। তাৰমানে যদি 3টা আছে, 2টা পলাতক কৰিলে সন্দেহ হয়, থাকিব লাগে। সেনেকুৱা আমাৰ সন্দেহ হয়। কি বিচাৰিছে এতিয়া? আমি ন্যায় বিচাৰোঁ, এইটো তদন্ত হওক। কোনোবাই থাকে তাৰ লগত জড়িত, উচিত শাস্তি পাওক।